সমান্তৰালভাৱে আপোনাক এছাম মানুহে খুব ভাল পায়, খুব শ্ৰদ্ধা কৰে আৰু এছামে হয়তো বিতুপন শইকীয়া নামটো শুনিলে ভয় কৰাৰ বহুতো মানুহ আছে। গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব কৈছে? ভয় বহু প্ৰকাৰৰ আছে। মই ভাবোঁ আজিৰ তাৰিখত মই আপুনি কোৱা কথাটো মোৰ মনে নধৰে কোনোবাই ভয় কৰে বুলি। এটা কথা কিন্তু ঠিক যে পণ্ডিতসকলে আগৰ অসমীয়া পণ্ডিতসকলে কৈছিল, নাইপো গোফে নাইপো মুখে নাইপো ধনী নাইপো লনি। গতিকে নাইপো গোফে একো নাথাকিলে গোফে থাকিলেও অকণমান গুণ্ডা লিখীয়া হ'লেও অকণমান মানুহে মানে। নাইপো মুখে মানে একো নাই যদি মুখখন চোকা হ'লেও চলিব লাগিব সংসাৰত। নিশ্চয়। নাইপো লনি ধুনীয়া হ'লেওতো চলে। নমস্কাৰ। সমূহ অসমবাসী ৰাইজলৈ ক্লিক-অন নিউজ আছামৰ তৰফৰ পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি আজি উপস্থিত হৈছোঁহি গোলাঘাট সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতৃত্ব বহন কৰি অহা বিশেষ এজন নেতা, প্ৰকৃততে আমি সবল নেতা বুলি ক'ব লাগিব, বিতুপন শইকীয়া ডাঙৰীয়া, সকলোৰে পৰিচিত। গত 24 তাৰিখৰ যি ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন হৈ গৈছিলে, উক্ত নিৰ্বাচনৰ যি ফলাফল আজি এই বিতুপন শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতেই এটা বিশেষভাৱে প্ৰভাৱ পৰিবলৈ সক্ষম হৈছিলে। তাৰেই প্ৰতিক্ৰিয়া হিচাপে আজি তেখেতৰ ওচৰত আমি ক্লিক-অন নিউজ আছামৰ পৰা আমি আহি তেখেতৰ ওচৰত উপস্থিত হৈছোঁহি। শইকীয়া ডাঙৰীয়া নমস্কাৰ জনাইছোঁ। নমস্কাৰ। হয়, আমি আপোনাৰ কাষলৈ আহিছোঁ। গত 24 তাৰিখত যি ঠেঙাল কছাৰী স্বায়ত্ব পৰিষদৰ নিৰ্বাচন হৈ গৈছিলে আৰু সেই নিৰ্বাচনত বৰ ডাঙৰ এটা সাফল্য আপুনি বুটলিবলৈ সক্ষম হৈছিলে। এই সাফল্য হৈছে কি, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ এটা সাহসীয় দল থাকোঁতে আপুনি এনেকুৱা এটা সাফল্য বুটলিবলৈ সক্ষম হ'ল যি আমাৰ চাওদাং পথাৰৰ যিখন মানে আসন আমাৰ ছায়া ঠেঙালৰ কেনেকৈ, আৰু সকলোৱে কৈছে যে বিতুপন শইকীয়া ডাঙৰীয়াৰ নেতৃত্বতে আজি ছায়া ঠেঙালক আজি নিৰ্বাচন অৱতীৰ্ণ হ'বলৈ বিজয়ী হ'বলৈ সক্ষম হ'ল। আপুনি এই ক্ষেত্ৰত আপোনাৰ মই এটা কথা আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসী আৰু গোলাঘাট সমষ্টিবাসী ৰাইজলৈ মই সেৱা জনাইছোঁ। শেহতীয়াকৈ ভোগালী বিহুৰো ওলগ জনালোঁ। হয়। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে, এই প্ৰশ্নটোৰ প্ৰথম কথাটো হ'ল যে কৰ্মই ধৰ্ম। আমি মানুহৰ মাজত থাকি মানুহৰ সেৱাৰ্থে কাম কৰোঁ। দুখীয়া নিচলা নিপীড়িত জনগণৰ কাৰণে কাম কৰি নিজৰ সকলোখিনি বিসৰ্জন দি আমি ৰাইজৰ মাজত আছোঁ। যোৱা দিনবিলাকত মই নিজে নিৰ্বাচন খেলিছোঁ, 2টা নিৰ্বাচনত। হয়তো নতুন মানুহ কাৰণে সময় কম, হয়তো মই প্ৰথম 16 চনৰ নিৰ্বাচনত বিফল হ'লোঁ। হয়। আৰু 21 চনৰ যি বিধানসভা নিৰ্বাচন, মই মাত্ৰ কেইটামান দিনত ভাৰতীয় জনতা পাৰ্টীয়ে মোক বিশ্বাসঘাতকতা কৰাৰ পাছত মই কংগ্ৰেছ দলৰ ৰাইজে আঁকোৱালি ল'লে আৰু মোৰ লগত থকা সতীৰ্থসকলৰ সদিচ্ছা আৰু মোৰ প্ৰতি থকা আন্তৰিকতাৰ বাবে তেখেতসকলে আমাক ক'লে যে আমি বিকল্প আমি কেইদিনমানতে কৰিলোঁ। কৰাৰ পাছত আমাৰ ৰাইজে ভোট দিছে। আমাৰ সন্দেহ হয় আজিলৈকে 2-এটা প্ৰমাণো হয়তো আমাৰ লগত আছে যে তেখেতসকলে EVM টেম্পাৰিং কৰিছে। তাৰ বিপৰীতে আজিৰ তাৰিখত 24 তাৰিখে ৰিজাল্ট দিলে ঠেঙাল নিৰ্বাচন। এই নিৰ্বাচনত আমি জনসাধাৰণৰ প্ৰত্যেক ঘৰ মানুহতে মাত লগাইছোঁ। আমাৰ যিটো আত্মীয়তা, আমি প্ৰত্যেক ঘৰতে খোজেৰে গৈ ঘৰে ঘৰে গৈ তেখেতসকলক লগ ধৰি যে ভাৰতীয় জনতা পাৰ্টীয়ে বৰ্তমান সময়ত কৰা ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু দুখীয়া মানুহৰ লৈ নমাই অনা অত্যাচাৰৰ কথাবিলাক কৈছোঁ। যেনেধৰণৰ মূল্যবৃদ্ধি, পেট্ৰলৰ দাম, পিঁয়াজৰ দাম, আলুৰ দাম, আমি খেতি কৰোঁ ধান, ইয়ে বিক্ৰী কৰিবলৈ ক'তো ঠাই নাই। তেখেতসকলে চাউলৰ দাম নকমায়। কেৰাচিনৰ 11 টকা যি দাম আছিল, সেই 11 টকাৰ ঠাইত আজি 60 টকা হ'ল। গেছ 450 দিম বুলি ক'লে, ছাবচিডি থাকিব বুলি কোৱাৰ পাছত আজি 1050 টকা গেছৰ দাম হ'ল। ঠিক তেনেধৰণে আমি
যি গোটবিলাকক মহিলা গোটবিলাকক তেখেতসকলে 25,000কৈ টকা দিয়াৰ কথা ক'লে। সেই সকলো ফুটুকাৰ ফেন হ'ল। কেইগৰাকীমান বিজেপিৰ নেতৃত্ব লোৱা বহন কৰা মানুহে পালে, বাকীসকলে নাপালে। কোনোবাই 7,500, কোনোবাই 750, কোনোবাই 75 টকালৈকে পাইছে। গতিকে তেখেতসকলে ভবা নাছিল যে 25,000ৰ বিপৰীতে 7,500 বা 75 টকা পাব। এনেকুৱা ধৰণৰ চৰকাৰখনৰ প্ৰতি বহু ক্ষোভ আছে। এনকাউণ্টাৰ হৈছে। যোৱা কেইদিনমানত নগাঁৱত দেখিলে এজন খুঠাৰাম অসমীয়া ডেকা ল'ৰা, নিজু ল'ৰা এজনক পুলিচৰ হতুৱাই এনকাউণ্টাৰ কৰা হৈছে। ঠিক তেনেকুৱা ধৰণৰ বহু কথা, যিবিলাকে কথাই মানুহক অতিষ্ঠ কৰিছে, যিবিলাক কথাই চলিত চৰকাৰ এখনৰ প্ৰতি অনীহা আনিবলৈ বাধ্য হৈছে, অনীহা অনাইছে। আৰু মানুহে ভাবি লৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে যেনেধৰণে আমাৰ আঞ্চলিকতাবাদৰ যিটো ধজ্জা তাক নাইকিয়া কৰি আমাৰ যিখিনি অসমীয়া সংস্কৃতি, অসমীয়া কৃষ্টি, যিটো অসমীয়াত্ব, এইটো নাইকিয়া কৰি সৰ্বভাৰতীয় ব্যৱস্থাত আমাক লৈ গৈ আমাক ক'ৰবাত ওলোমাই ৰখাৰ ব্যৱস্থা কৰিছে। এই সকলোখিনি কথা এতিয়া অসমীয়া মানুহে বুজি পাইছে। সেইকাৰণে আমাক এই নিৰ্বাচনত আমি 3টা ছিট আছিল গোলাঘাট সমষ্টিত, আমি প্ৰাৰ্থিত্ব আগবঢ়াইছিলোঁ। আমি এটা AGPয়ে পালে, এটা BJPয়ে পাইছে, আৰু সমানে আমি এভাগ পাইছোঁ। মই শইকীয়া মই আৰু এটা আপোনাক মই এই কথা জানিব বিচাৰিম যে আমিতো দেখিছোঁ যে চাওদাং পথাৰলৈ ছায়া ঠেঙালক পৰাজয় বৰণ কৰিবলৈ দিছপুৰৰ পৰা ৰজাঘৰীয়া আৰু মন্ত্ৰী মদাগৰ আহি ইয়াত বহি লৈছেহি। আৰু তেনেস্থলত আপুনি কেনেকৈ ইমান সুন্দৰভাৱে আপুনি নেতৃত্ব দিল? আপুনি কেনেধৰণে প্ৰচাৰ কাৰ্য আপুনি কেনেধৰণে চাওক, ৰজাঘৰীয়া আহিছে, প্ৰায় 300 VIP গাড়ী আহিছে, 300খন VIP গাড়ী আহিছে, তাৰ লগত VIP আহিছে, VVIP আহিছে। চৰকাৰ থকা সুবাদতে টকাৰ সুত বলিছে। আৰু প্ৰত্যেক কোনোবা দালালক 35,000 টকালৈকে এজন ব্যক্তিক দিয়া ৰেকৰ্ড আছে। কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 3,000। ঠিক তেনেকুৱাকৈ টকা বিলাই তেওঁলোকে ভাবিছিল যে আমি ভোট কিনিব পাৰিম। কিন্তু মানুহৰ যে যিটো চৰকাৰে কৰা অত্যাচাৰ মানুহৰ মনত দোলা দি আছে যে এই চৰকাৰৰ দ্বাৰা অসমীয়া সুৰক্ষিত নহয়, সেই গোটেই কথাবোৰ জনাৰ পিছত আমি যেতিয়া প্ৰত্যেক ঘৰ মানুহলৈকে গৈছোঁ, আমি ৰাইজৰ ঘৰত যাওঁতে এটাই কথা কৈছোঁ যে আমি যদিও শিক্ষিত হাৰ চাওদাং পথাৰত কম, কাছমাৰীত কম, তথাপিতো আমি আজিকালি অলপ বুজি পোৱা হৈছোঁ, চৰকাৰৰ কাৰ্যবিলাক ধৰা পেলাব পৰা হৈছোঁ। গতিকে আপোনালোকে চিন্তা নকৰিব, আমি আপোনালোকৰ লগত আছোঁ। আমি এতিয়া পৰিৱৰ্তন বিচাৰোঁ। আগত BJPৰ সময়ত কোৱা হৈছিল যে কংগ্ৰেছৰ বিপৰীতে নতুন চৰকাৰ লাগে, পৰিৱৰ্তন লাগে। এতিয়া এটা নতুন শ্লোগান হৈছে যে ৰাইজে কৈছে আমাক পৰিৱৰ্তন লাগে, মানে BJPৰ ঠাইত কংগ্ৰেছ আকৌ লাগে। গতিকে সেই কথাটো প্ৰতিফলিত হৈছে। আমি কাছমাৰী সমষ্টিটো জিকিলোহেঁতেন, আমাৰ নিশ্চিত আছিল যে আমি কাছমাৰী সমষ্টিটো আমি জিকিব পাৰিম। কিন্তু তাত এটা অপ্ৰীতিকৰ ঘটনা ঘটালে। ঘটোৱাৰ পাছত প্ৰশাসনে তাত চাইৰেন বজাই ঘূৰি ফুৰিলে, আৰু আমাক তাত আমাৰ কৰ্মীসকলক ৰাতি ওলাবলৈ দিয়া নহ'ল। বিপৰীতে ৰজাঘৰীয়া ওলাল, ঘৰে ঘৰে পইচা দিলে, ভোট কিনিলে। তাৰ কাৰণে আমি কাছমাৰীত হাৰিলোঁ। তো গতিকে ঠিক তেনেকুৱাকৈ আমি আজি গেলাবিলত জিকিছোঁ। গোলাঘাটত 5টা ছিট আছিল, তাৰে আমি কংগ্ৰেছে 2টা পাইছোঁ, BJPয়ে 2টা পাইছে, সমান সমান, আৰু এটা বাকী থকা এটা AGPয়ে পালে। গতিকে আজিৰ তাৰিখত গোলাঘাটত আমি ড্ৰ হৈছোঁ, গোলাঘাট জিলাত ড্ৰ হৈছোঁ, আমি সমান পাবলৈ সক্ষম হৈছোঁ। গোলাঘাট সমষ্টিত আমি সমানে এভাগ পাইছোঁ। এই নিৰ্বাচনত আচলতে প্ৰকৃত নিষ্ঠা আৰু সততাৰে আজি এই নিৰ্বাচন হৈ গৈছে, আৰু এটা স্বচ্ছ নিকা এটা নিৰ্বাচন হৈছে বুলি আপুনি ভাবে? মই চাওক, আজিৰ তাৰিখত যিহেতু বেলটত হৈছে, বেলটত হৈছে, মই কাকো সন্দেহ কৰিব খোজা নাই। আজি 21ত যদি EVM হ'লহেঁতেন তেতিয়া আপুনি কি ক'ব? মই তেতিয়া ভৰসা নকৰিলোহেঁতেন। কিয় ভৰসা না? আজিৰ তাৰিখত যি ইলেক্ট্ৰনিক ব্যৱস্থা, এই ইলেক্ট্ৰনিক ব্যৱস্থাই কি কৰিব নোৱাৰে। আপুনি ঘৰতে বহি চুইচ টিপি বহুত কিবা কিবি কৰিব লগা আছে। এই EVM ব্যৱস্থাটোক 200 মিটাৰ আঁতৰৰ পৰাই তাক মেনিপুলেট কৰিব পাৰি, তাক চলাব পাৰি, তেনেকুৱা ছিষ্টেম কৰা হৈছে। গতিকে সেইটোত এটা সাধাৰণ চিপ লগাই দিলেই আপুনি যি ক'ব তাকে শুনিব। টিভিটোৱে যি কয় তাকে শুনে।
হয়। সেইকাৰণে আমাৰ অকণমান সন্দেহ আৰু শাসকীয় দলে সেইটো কৰিবৰ কাৰণে বাট চাই আছিল তেওঁলোক জিকিব লাগিব মুখ্যমন্ত্ৰী হ'ব লাগিব সেইকাৰণে আজি বেলটত হোৱাৰ কাৰণে অকণমান ভাল লাগিল আৰু আমি ধন্যবাদ জনাইছোঁ ৰাইজে তেখেতসকলে নিজৰ গণতন্ত্ৰৰ অধিকাৰটো ভাল ধৰণে সাব্যস্ত কৰিব পাৰিছে আৰু বুজি পেলাই সাব্যস্ত কৰিছে যে ভ্ৰষ্টাচাৰ হ'লেই তাৰ বিপৰীতে আমি থিয় দিব লাগে হয় হয় এতিয়া কথা হ'ল কি আমাৰ স্বায়ত্তশাসিত নিৰ্বাচনৰ যেতিয়া এইটো ফলাফল ঘোষণা হ'ল তেতিয়া সৰ্বত্ৰে চৰ্চা হৈছে যে বিতুপন শইকীয়াৰ নাম এতিয়া বিতুপন শইকীয়া নামটো সঘনাই এতিয়া চৰ্চা হৈছে যে তেখেতৰ নেতৃত্বতে আজি এইটো সাফল্য অৰ্জন কৰিছে মই আৰু এটা কথা আপোনালোকক জানিব বিচাৰিম যে আপোনাৰ এতিয়া আমাৰ গোলাঘাট সমষ্টিত কিমানটা পঞ্চায়ত আছে 25টা পঞ্চায়ততে এতিয়াও আপোনাৰ স্থিতি অটল আছেনে এতিয়াও হয় নিশ্চিতভাৱে আজি আপুনি জয়লৈকে যায় আজি তাতেই আমাৰ স্থিতি সবল হৈ আছে আৰু বিতুপন শইকীয়া বুলি ক'লে মই নিজে বঢ়াই কোৱা হ'ব মোৰ সেই কথাটো ক'বৰ ইচ্ছা নাই আপুনি যেতিয়া প্ৰশ্ন কৰিছে যে অন্ততঃ মানুহে মোক মৰম কৰে মই সেইটোতো ক'ব পাৰোঁ নহয় জানো মানুহে মোক মৰম কৰে নিজৰ ল'ৰা বুলি ভাবে অন্ততঃ ৰাইজে ভোটাৰ ৰাইজে মোক AGP BJP কংগ্ৰেছ কোনো কথা নাই কংগ্ৰেছ BJP মানুহে মোক আজিৰ তাৰিখত নিজৰ সহোদৰ বুলি নিজৰ ভাই ভাতৃ বুলি জ্ঞান কৰে মোৰ পুত্ৰ বুলি জ্ঞান কৰে মই য'লৈকে যাওঁ ত'ত কৰে আৰু দ্বিতীয় কথা কৈছে যে আপুনি কেনেকৈ নেতৃত্ব ল'লে মই আচলতে লগত মই খোজকাঢ়িছোঁ কিন্তু আৰু মোৰ লগত আৰু বহু আছে জিলা কংগ্ৰেছ আছে ব্লক কংগ্ৰেছৰ যিসকল নীলকান্ত বসুমতাৰী লক্ষী গগৈ মাধৱ শইকীয়া ঠিক তেনেকুৱাকৈ এনেকুৱা বহু কেইজন আমাৰ গুণীন বৰদলৈ ছাৰ আছে আমাৰ পিংকুহঁত আছে বহু এনেকুৱা ডেকা ল'ৰা আছে যিসকলে দিনে নিশাই কষ্ট কৰি মোৰ লগত আছে আৰু মই গ'লে যেনিবা তেওঁলোকৰ অকণমান উৎসাহটো বাঢ়ে কথা সিমানে মই যে অকল এই জিকাব পাৰিছোঁ সেই কথাটো মই আজি ক'লে ভুল হ'ব মই সেইকাৰণে কোৱা নাই সকলোৰে প্ৰচেষ্টাত আমাৰ যিসকল মণ্ডল আৰু সাধাৰণ কাৰ্যকৰ্তা সকলোৰে প্ৰচেষ্টাত ৰাইজে আগবাঢ়ি আহিছে ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে তাৰ সিও এটা কাৰণ সকলোৱে হাতে পাছে বাৰ হৈ আমি জিকিব পাৰিলোঁ আৰু আজিৰ তাৰিখত আমাক যি সন্মান ৰাইজে দিছে তাৰ কাৰণে আমি আপোনাৰ জৰিয়তে ধন্যবাদ সমাজৰ সংগঠনত যিবিলাক আমাৰ জাতীয় সংগঠন সকলোতে তেখেত জড়িত আছে আৰু মানুহে যি এবাৰ তেখেতক লগ কৰে তেতিয়া বুজি পায় তেখেত সঁচাকৈ এজন মৰমীয়াল তেখেতৰ সমাজ সচেতন ব্যক্তি আৰু বহুতো আচলতে তেখেতৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে যুৱকসকলকো তেখেতে সংস্থাপন দিবলৈ সক্ষম হৈছে আৰু যুৱকসকলক বা ৰাইজক তেখেতে মৰম কৰা এজন ব্যক্তি আৰু এয়া আছিল আমাৰ নিৰ্বাচনৰ সম্পৰ্কীয় আমাৰ বিতুপন শইকীয়া ডাঙৰীয়াৰ প্ৰতিক্ৰিয়া আজিলৈ আমি শইকীয়া ডাঙৰীয়াৰ পৰা আমি বিদায় মাগিছোঁ নমস্কাৰ